নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে 10 জানুৱাৰী, মোৰ জন্মদিন। আৰু আগৰ ভিডিঅ'টোত গম পাইছিলে যিহেতু আমি মহীশূৰত আছোঁ আৰু এতিয়া ৰাতিপুৱাই গোটেইকেইটা গৈ আছোঁ মন্দিৰলৈ বুলি। ভিডিঅ'টো দিয়া বহুত দেৰিয়ে হ'ল বাৰু, দেখাই থাকিম ক'ত ক'ত যাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমি যোৱা বহুত সোনকালেই আছিল, বহুত সোনকালে গৈছিলোঁ যিহেতু, আৰু ইমান বেছিকৈ কুঁৱলী পৰি আছিল দেখিছেনে, আৰু গাড়ীৰ ভিৰ ইমান বেছিকৈ হৈ আছে ৰাতিপুৱাই। আৰু এতিয়া আমি মন্দিৰত আহি পাইছোঁৱে, আৰু এতিয়া গাড়ী পাৰ্কিং কৰিবলৈ এনেকৈ জেগা চাই আছে। আৰু এয়া গাড়ীৰ পৰা আমি গোটেইকেইটা আহি আছোঁ মন্দিৰলৈ বুলি। এনেকৈ ফুল, নাৰিকল, চাকি, ধূপ এনেকৈ লৈ ল'লোঁ আৰু পানী দি এনেকৈ হাত ধুই ল'লোঁ। চাই থাকিব ভিডিঅ'টো, দেখাই থাকিম সকলো। ये अर्चन करके प्रसाद देगा तुलसी का माला है ये भी वॉशरूम रहेगा गिर गया ना वो रख गया दो मंदिर की दो माला ये अर्चन करके प्रसाद देगा अंदर पंडित में सिंदूर में गल देता ना माता के रख के देगा আৰু আমি গোটেইকেইটা এতিয়া বজাৰৰ মাজে মাজে এনেকৈ মন্দিৰলৈ বুলি গৈ আছোঁ। মানুহজনে আগেই
এয়া আমি মন্দিৰৰ মেইন দুৱাৰ ওচৰ পাইছোঁগৈ, শ্ৰী চামুণ্ডেশ্বৰী টেম্পল। এয়া মন্দিৰৰ দুৱাৰমুখৰ ওচৰ পাইছোঁগৈ আৰু বহুত ভিতৰত কিন্তু এনেকৈ CC কেমেৰা আছে যিহেতু ভিডিঅ' কৰিব নোৱাৰি। অকণমান যিমানটো পাৰোঁ দেখাইছোঁ আৰু আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিছোঁ যিমানটো পাৰিছোঁ। এয়া মানুহজনে এনেকৈ তাত নাৰিকল ভালিবলৈ দিছে আৰু এফাল তেওঁলোকে ৰাখি এনেকৈ এফাল আমাক দি পঠায়। আৰু মন্দিৰৰ ভিতৰত যিহেতু বেছিকৈ ভিডিঅ' কৰিব নোৱাৰি, সেয়ে আমি গোটেইকেইটাই প্ৰসাদ চসাদ খাই বৈ এনেকৈ আকৌ উভতিলোঁ। আমি মন্দিৰলৈ যাওঁতে যিহেতু একো নোখোৱাকৈ গৈছিলোঁ, সেয়ে এনেকৈ গোটেইকেইটাই বহি দোচা খাই ল'লোঁ। খাই বৈ আমি গোটেইকেইটা আকৌ গাড়ীত উঠিলোঁ। তাৰপিছত আমি আহি সোমালোহি মহীশূৰৰ পিয়ৰ চিল্ক শাৰী। তাতে মানুহজনে পচন্দৰ মতে শাৰী ল'ব দিলে। দেখাই দিম বাৰু কোনখন শাৰী ল'লোঁ, চাই থাকিব। আৰু এতিয়া শাৰী এখন এনেকৈ পচন্দৰ মতে ল'লোঁ আৰু মানুহজনেও এনেকৈ পচন্দ কৰি দিলে। তাৰ পৰা আমি আকৌ গাড়ীত উঠিলোঁ। দুপৰীয়া ভাত সাজো খাই ল'লোঁ, ভিডিঅ' কৰাই নহ'ল বাৰু। ভাতকেইটা খাই ল'লোঁ সোনকালেই, বহুত ভোকো লাগি আছিল যিহেতু। তাৰপিছত আমি গৈ পালোঁ মহীশূৰ জু। বন্ধু আৰু এনেকৈ গোটেইকেইটাই মহীশূৰ জু চাই ল'লোঁ। প্ৰায় 1 ঘণ্টামানেই লাগিলে গোটেইখন ঘূৰি কমপ্লিট হোৱালে। আৰু এইটো চাইডে আছে সাপ, কাছ, ঘৰিয়াল এনেকৈ আছে। দেখাই থাকিম বাৰু, চাই থাকিব। Because it's the most common is what is monster. I feel bad for these days. I don't like this so bad.
আৰু জুই চাই শেষ হৈছে আৰু অকণমান বহি ল'লোঁ গোটেইকেইটা এনেকৈ। আৰু এতিয়া আমি জুইৰ পৰা ওলাই এনেকৈ গোটেইকেইটাই কুঁহিয়াৰ ৰস খাই ল'লোঁ। খাই লৈ আকৌ গাড়ীত বহি ল'লোঁ। पूरा फोटा गीटा खींच के भाई पूरा फोटा गीटा खींच किधर है इधर আৰু তাৰপিছত আমি গ'লোঁ মহীশূৰ চাৰ্চ। এছিয়াৰ ভিতৰত ছেকেণ্ড হয় আৰু ইয়াতে আছে বেংগলোৰৰ মহীশূৰতে। আৰু আমি ভিতৰত নোসোমালোঁ বাৰু, বাহিৰৰ পৰাই যিমানটো পাৰোঁ চালোঁ আৰু সময়ো যিহেতু বেছি নাছিল। আৰু তাৰপিছত আমি গ'লোঁ মহীশূৰ প্লেচ, টিপু চুলতান প্লেচ। এনেকৈ অকণমান ঘূৰি পকি চাই মেলি জেগাবিলাক সন্ধিয়ালৈ সেয়া ৰুমাই আহি পালোঁ। দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো। ভিতৰত যিহেতু ভিডিঅ' এলাও নাই, সেয়ে যিমানটো পাৰিছোঁ অকণমানকৈ দেখাইছোঁ। আৰু তাত সকলোৱে ফটো মাৰি আছিলে DSLR-ত। আমি এনেকৈ ফটো উলিয়াই ল'লোঁ। আৰু এতিয়া ৰুমলৈ বুলি আহি আছোঁ। সন্ধিয়া হ'বই হৈছে আৰু ৰুমত গৈ পোৱালৈ ৰাতিয়ে হ'ব। আৰু ৰাতি ৰুম আহি পোৱালৈ 10:30 মানে বাজিব হ'ল। আৰু এয়া ৰাতিপুৱা নেক্সট ডে ৰাতিপুৱা দেখাই দিছোঁ কি কি অনা হ'ল। এনেকৈ ফটো উলিয়াই ল'লোঁ আৰু চেণ্ডেল দিছোঁ কিনিলোঁ। এনেকৈ মানুহজনে বাৰ্থডে বুলি শাৰী এখন দিলে আৰু লক্ষীনাৰায়ণ এনেকৈ মূৰ্তি এভাগ কিনিলোঁ। আজি বিশেষ দিনটো এনেকৈ পাৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে সকলোৱে জনাব। আৰু এবাৰ মোৰ বাৰ্থডে বুলি এনেকৈ অকণমান জেগা ফুৰি চাকি চাই আহিলোঁ, ভালেই লাগিল। আৰু কেনেকুৱা পালে ভিডিঅ'টো সকলোৱে জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।